মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম এটা গুটি থকা কেইটামান ফলৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। যেনে লিচু, ইয়াক ইংৰাজীত লিচি বুলি কোৱা হয়। ক'লা জাম, ইয়াক ইংৰাজীত ব্লেকবেৰী বুলি কোৱা হয়। বগৰী, ইয়াক ইংৰাজীত জুজুবি বুলি কোৱা হয়। আমৰা, ইয়াক ইংৰাজীত হকপাম বুলি কোৱা হয়। তাৰপিছত আমলখি, ইয়াক ইংৰাজীত গুজবেৰী বুলি কোৱা হয়। আম, ইয়াক ইংৰাজীত মেংগো বুলি কওঁ। হলফলি, ইয়াক ইংৰাজীত ইষ্টাৰ গছবেৰী বুলি কোৱা হয়। খেজুৰ, ইয়াক ইংৰাজীত ডেট বুলি কোৱা হয়। আহোম বগৰী, ইয়াক ইংৰাজীত পিচ বুলি কোৱা হয়। চেৰি ফল, ইয়াক ইংৰাজীত চেৰি বুলি কোৱা হয়। জলফাই, ইয়াক ইংৰাজীত অলিভ বুলি কোৱা হয়। এপ্ৰিকট ফল, ইয়াক ইংৰাজীত এপ্ৰিকট বুলি কোৱা হয়। শিলিখা, ইয়াক ইংৰাজীত মাইৰবালান বুলি কোৱা হয়। আৰু নেক্টাৰিন, ইয়াক ইংৰাজীত নেক্টাৰিন বুলিয়ে কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।